মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলো তোমালোক কুশলে আছা। এই লকডাউনৰ সময়খিনিত তোমালোকে ঘৰত থাকি ভালদৰে পঢ়া শুনা কৰিবা। আমি যিমান পাৰোঁ ভিডিঅ' বনাই দি থাকিম, তোমালোকে ঘৰত চাই পঢ়িবা। মই আজি পঞ্চম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ চতুৰ্থ পাঠৰ পিঠাৰ মেল এটা ধুনীয়া কবিতা পিঠাৰ মেল কবিতাটো তোমালোকক অকণমান চমু আভাস দিব খুজিছোঁ। তোমালোকে মন কৰি চাবাচোন দেই ভিডিঅ'টো। তোমালোকে বিভিন্ন প্ৰকাৰৰ মিঠাই দেখিছা নহয়, হোটেলত যে থাকে মিঠাই, ৰং বিৰঙৰ মিঠাই, ধুনীয়া ধুনীয়া মিঠাইবোৰ দেখিছা নাই? দেখিলে লোভ লাগে নহয় জানো? আৰু আমি বিহুৰ সময়ত যে খাওঁ পিঠা, তোমালোকৰ মা বা খুৰীহঁতে ভজা পিঠা খাওঁ নহয় জানো? আৰু এই পিঠা মেল কবিতাটোত পিঠাবোৰে কেনেদৰে কথা পাতিছে আহাচোন আমি কবিতাটো পাঠ কৰোঁ। মই তোমালোকক কবিতাটো পাঠ কৰি দিছোঁ প্ৰথমতে। পিঠাৰ মেল। অকণিহঁতৰ ভৰালি কোঠাত বিহুৰ উৰুকা ৰাতি, পাচিত বহি পিঠাবোৰে আছিল কথা পাতি। চুঙা পিঠাই মাতিলে ঘপৰাই, খোলা চাপৰিয়া বাই, দেশৰ কথা দহৰ কথা শুনিছনে নাই? এই দেশত আৰু বেছিদিন নাই আমাৰ ভাত, কিয় কওঁ তেনে দুখ লগা কথা? সুতুলিয়ে দিলে মাত, ফেনী পিঠাই দিলে উত্তৰ, ফেন উলিয়াই, হওঁতে আমাৰ চুঙা বোপাই মিছা কোৱা নাই। আজিকালি আৰু অকণমানিয়ে নাপায় আমাক চিনি, লুচি লাগে বিস্কুট লাগে, লাগে চাহ পানী। টপাটপ ৰসৰ গোল্লা মুখত সোমাব পাই, লাৰু আৰু পিঠাবোৰক খাই ঘিণৰ চকুৰে চায়। পিঠাৰ এই ঘূৰ অপমান তালে কোনে কৰে কাণ, এইদৰে হ'লে আমি বেছিদিন জীয়াই থকা টান। কবি অতুল চন্দ্ৰ হাজৰিকা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কবিতাটো শুনি কেনেকুৱা লাগিল? তোমালোকেও নিজেই চেষ্টা কৰিবা দেই। আমি এতিয়া কবিতাটো তোমালোকক অকণমান মূল ভাগ দিবলৈ মই চেষ্টা কৰিছোঁ। মূল ভাৱটো তোমালোকে শুনিবাচোন। আমাৰ বিহুৰ আগদিনা উৰুকা। এই উৰুকা নিশা অকণমানিহঁতৰ এটা ভৰালি কোঠা আছিল, তাত পাচিত বহুত পিঠা আছিল আৰু সেই পিঠাবোৰে কথা পাতি আছে। অকণমানিহঁতৰ ভৰালি কোঠাত বিহুৰ উৰুকা ৰাতি, পাচিত বহি পিঠাবোৰে আছিল কথা পাতি। চুঙা পিঠাই মাতিলে ঘপৰাই, খোলা চাপৰিয়া বাই, চুঙা পিঠাই মাতিলে চুঙা পিঠা বাঁহৰ চুকাৰ ভিতৰত ভৰাই পুৰি পেলাই বনোৱা এবিধ পিঠা। আমাৰ চুঙা পিঠাই তেতিয়া টপৰাই মাতিলে ঘপৰাই। আমাৰ দেশত কি চলিছে? খোলা চাপৰিয়া বাক কৈছে, শুনিছনে তহঁতি আমাৰ দেশত কি চলিছে? এই দেশত আমি আৰু বেছিদিন তিষ্ঠিব নোৱাৰোঁ। তেতিয়া সুতুলিয়ে কয়, এই দুখ লগা কথাবোৰ কিয় কওঁ? ফেনী পিঠাই দিলে উত্তৰ, ফেন উলিয়াই। ফেনী পিঠাই একদম মুখৰ ফেন উলিয়াই কৈছে যে আমাৰ চুঙা বোপাই কথাবোৰ মিছা কোৱা নাই। আজিকালি অকণমানিহঁতে ক'ত আমাক চিনি পাব? সিহঁতে লাগিব কি লুচি, ফুলা ফুলা লুচি, তোমালোকে সঁচাকৈয়ে ভাল পোৱা নহয় জানো? বিস্কুট পালে ক'ব নোৱাৰা, বিভিন্ন ধৰণৰ আজিকালি ক্ৰীম থকা বিস্কুট থাকে আৰু লগতে চাহ পানীও লাগে বুলি কৈছে। টপাটপ ৰসগোল্লা মুখত সোমাব পাই, লাৰু আৰু পিঠাবোৰক খাই ঘিণৰ চকুৰে চায়। টপাটপ ৰসগোল্লা, হোটেলত থকা ৰসগোল্লা বগা বগা হৈ থাকে, কিমান ভাল লাগে। তোমালোকৰ দেখিলেই মনটো ভাল নালাগে জানো? আৰু ঘৰলৈ মা দেউতাই আনিলে তোমালোকে চাগে মুখত টপাটপ ভৰোৱা, হয় নহয়? আৰু সেইবোৰ ইমান ধুনীয়া ধুনীয়া ৰসগোল্লা দেখি লাৰু, নাৰিকলৰ লাৰু আদি বিভিন্ন ধৰণৰ ধুনীয়া পিঠাবিলাকক ঘিণৰ চকুৰে চাই বুলি কবিয়ে কৈছে। পিঠাৰ এই ঘূৰ অপমান তালৈ কোনে কৰে কাণ, এইদৰে হ'লে আমি বেছিদিন জীয়াই থকা টান। পিঠাৰ এই ঘূৰ অপমান পিঠাবিলাকে কৈছে আমি সহ্য নকৰোঁ, আৰু তেনেকৈ হ'লে দেখোন আমি আৰু বেছিদিন জীয়াই নাথাকোঁ। মানে বেছিদিন আৰু মানে ল'ৰা ছোৱালীবিলাকে পাহৰিয়ে যাব পিঠাৰ কথা, কাৰণ তেওঁলোকে দোকানত থকা বিভিন্ন ধৰণৰ মিঠাইবিলাকহে চিনি পায় বুলি কবিয়ে কৈছে। আজি এই কবিতাটোৰ মূল ভাৱ এয়াই, তোমালোকে নিশ্চয় শুনিলা। আৰু এই কবিতাটোৰ কবি হৈছে কবি অতুল চন্দ্ৰ হাজৰিকা। এতিয়া মই তোমালোকক কবিৰ বিষয়ে অকণমান থুলমূলকৈ কৈছোঁ, শুনিবাচোন দেই। কবি অতুল চন্দ্ৰ হাজৰিকা
হৈছে এগৰাকী তেওঁ শিশু সাহিত্যিক। তেখেতৰ জন্ম হৈছিলে 1903 চনৰ 9 ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীত। তেখেতে একেধাৰে আছিল এগৰাকী কবি, নাট্যকাৰ, গদ্য লেখক আৰু শিশু সাহিত্যিক। 1959 চনৰ অসম সাহিত্য সভাৰ নগাঁও অধিৱেশনত তেখেতে সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। 1971 চনত তেখেতক ভাৰত চৰকাৰে পদ্মশ্ৰী উপাধি প্ৰদান কৰে। অসম সাহিত্য সভাই 1982 চনত তেখেতক সাহিত্যাচাৰ্য উপাধি সন্মানিত কৰে। 1986 চনৰ 7 জুনত অতুল চন্দ্ৰ হাজৰিকাদেৱৰ মৃত্যু হয়। এয়াই কবিজনাৰ থুলমূলভাৱে চমু পৰিচয় মই তোমালোকৰ আগত ক'লোঁ। আৰু এতিয়া তোমালোকে কবিতাটো কেনেদৰে আবৃত্তি কৰিব লাগে, কবিতাটোৰ মূল ভাৱ আৰু কবিজনাৰ বিষয়ে অলপমান জানিলা, চমু আভাস দিলোঁ। আৰু তোমালোকক মই আজি এটা গৃহকৰ্ম দিছোঁ। প্ৰথমতে কবিতাটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণে পঢ়িবা দেই। আজিলৈ মই ইমানকে থলোঁ আৰু মই পাছৰ লেচনত তোমালোকৰ প্ৰশ্ন উত্তৰখিনিৰ বিষয়ে আলোচনা কৰিম।